আজি পবিত্ৰ অশোকাষ্টমী বিগত বৰ্ষবোৰৰ দৰে এইবেলেও হৰভোগৰ বৌমাৰী পাৰঘাটত এদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰা হয় অশোকাষ্টমী। পূৰ্বপুৰুষক স্মৰণ কৰি পিণ্ডদান আৰু গংগা স্নানৰ বাবে পুৱাৰে পৰা বৌমাৰী পাৰঘাটত ভক্তপ্ৰাণ ৰাইজৰ লানি নিচিগা সোঁত দেখা যায়। কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, প্ৰতিমা স্থাপন, গছপুলি ৰোপণ আৰু স্মৃতি তৰ্পণৰ পিছতে পূজা অৰ্চনা আৰু হোম যজ্ঞৰ কাৰ্যসূচী সমাপন কৰা হয়। তাৰ পিছত ভাগৱত পাঠ, পুষ্পাঞ্জলি আৰু আইসকলৰ নাম পৰিৱেশন কৰা হয়। সন্ধিয়া বন্তি প্ৰজ্বলনৰ পিছত ৰঙিয়াৰ পৰা আমন্ত্ৰিত ভিতালী ডেকাই নাগাৰা নাম পৰিৱেশন কৰে। নমস্কাৰ। আজি ২৭ সংখ্যক এই বৌমাৰী ঘাটত অশোকাষ্টমী উপলক্ষে সমবেত হোৱা শ্ৰদ্ধেয় ধৰ্মপ্ৰাণ ৰাইজ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা আমাৰ এই নদীৰ পাৰত আমাৰ বিভিন্ন পৌৰাণিক কৰ্ম অস্থি ভাষাকে আদি কৰি বিভিন্ন কাম কাজ কৰা সকলোলৈ এই শুভেচ্ছা জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ আমি যোৱা ২৭টা বছৰে আমি ইয়াতে অশোকাষ্টমী উদযাপন কৰি ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছোঁ। আৰু এইবেলেও আমি ইয়াতে আহি ২৭ বছৰীয়া আমাৰ কাৰ্যক্ৰমণিকাত আমি যোৱা ৰাতি আমি অধিবাস পালন কৰিছোঁ। আৰু অধিবাসৰ পিছত ৰাতিপুৱাৰ পৰা আমাৰ প্ৰাতঃভ্ৰমণ, তাৰপাছত এনেকৈ বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ ভাগৱত পাঠ হৈছে আৰু ভাগৱত পাঠৰ পিছতেই আমাৰ এই অঞ্চলৰ আশে পাশে থকা বিভিন্ন আইসকলৰ দ্বাৰা আমি আইনাম আমি ইয়াতে প্ৰদৰ্শন কৰিম। আৰু সন্ধিয়ালৈকে আমি দূৰণিৰ পৰা আমি নিমন্ত্ৰণ কৰি আনিছোঁ ভিতালী ডেকাৰ দ্বাৰা নাগাৰা নাম, তেওঁ ৰঙিয়াৰ পৰা আহিব। আৰু সমূহ কাৰ্যসূচীতে আমি সমূহ ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আমি অতি আন্তৰেৰে কামনা কৰিছোঁ।